দে বাদ দি হ'ব দে হ'ব দে বেলেগ কাম চামৰ কথা ভাবছা নে হয়ে মাইকেল তুমি কাম চামৰ কথা ভাবছা নাই পকেট একদম খালি গৈছে চিগাৰেট খাব আমি পইচা নাপাওঁ আছো এটা কাম কৰিব পাৰি দেখিছো বাৰু কি কাম কওঁ অ ভাই কৈছো কি কাম কৰিম দে আমাৰ যে পুখুৰী বাৰে দাদী দা চিনিবা নে তহঁতে অ দাদী দা পাওঁতে চিনি দেছো কি কাম কওঁ দাদী বোলে বিয়া পাতটো যি মোক এটা আপি যাবা দিছিলে তোৰ তাত ভাল বকি আছে তই এগিহানো চাই ফুৰ হয় ভাল তই মই নিলেই জুৱে এলা সেই ভাল তহঁতে আগে বেয়াটো ভাবা দেখা নাই তাৰ মৰিছিলে গোটাই বকি গেছি মই তাকে কৈছো তই জানা তই কৈছিহে না বেদিনে আৰু বাল তহঁতে খাইছা কৰি মৰাই নাই ভাল লাগছো এগিলান হ'ব আছো বাৰু এতিয়া আপি ক'ত পাবি হয়ো মাইকেল আপি ক'ত পাবি চেল মাইকেল আগতে টেনচন কে লৈ আছা মই মেনেজ কৰিম না মালা তই কি দামানে আমার একটা সুপার চাপড়ি যে চাপড়ির কথা কম চাপড়ির কথা শুনি থাকি পাগলাই যাব তার দেখুন বিয়ে ঠিক হয়েছে হয়ু এক ভাই তার তো বিয়ে ঠিক হয়েছে দাদি কোম্পানি কথা আমার বেয়া মারবো সেই বল এনেই টেনশন লৈ থাকা মই মেনেজ কৰিম নে এগলে আমি দেখো তাই বিয়ে ঠিক হওয়া বলি দাদি কি নাচ নেই দে হ'ব দে কালি আমি দাদিক পেতে যাম দে কালি কিন্তু সোনকালে দে আহিবি দে হ'ব দে আহিম দে মেকারো আইবেই নহয় এই ফোন করে তাক এটা কলুয়ে তাক বোলে কাইলে ফুলকান দে আহিবি না চিৰি দৰে উলবাই নহয় ফোন কৰছো ফোন কৰা তাক করবি র ফোন মোৰ 25 দিন মান হ'ল ইনকামিং নাই বাল তোর জীবন দে হ'ব দে মই কৰিম দে বাল মেকা চিৰি দৰে উলবাই নহয় না কেটা দি ৰখি আছো তই কিয়ে মেকা চিৰি দৰে নাপাবি গেছি নে কি উলবাই নহয় তোৰ এই নহয় বাল ৰাতি বিছান উঠে গেছিল তাকে কাপোৰ গিলান ধুই কিনে আহিলো মই এখন দেৰি হ'ল কি কয় বিছনাত মুঠিয়ে এই বুঢ়ো বয়সতো একটা কাম কৰিবি ঘুমাব গেলি আজি বা পলকি নাপাই গাছে লবি হয় দে মেকা তই এতিয়ানো বিছনাত মুঠতে আছা দে হ'ব দে তাৰিখ তাকে যাওঁ এতিয়া অ দাদি দা মাইকেল আর দুহনে কেবা আইলি কছু দাদি দা এটা কথা আছিল কি কথা বা চলিয়াত কছু বাৰু কো দাদি তই যে কৈছিলি বিয়া পাতিম বুলি মোক যে আপি এটা চাবা দিছিলি সেই আপি এটা চালো দে তোৰ কাৰণে এই কিনো কহে মই বিয়া পাতিম ভাবিয়ে ভাল লাগছি যা সেই দাদি দা তই যে টেনচনে নলবি তোৰ এবাৰ বিয়া হ'বই দাদি দা তই টেনচন নলবি দাদি দা তই টেনচনে নলবি এবাৰ তোৰ বিয়া হতো হাতাং ও আপি কর পিছে দাদি দা আমাৰ যে পুখুৰী পাৰৰে ভেবলাকা যে ফেবলা কাজ যাকতে পেরি তাই মোৰ লগত বিয়া হব ও মাই মোৰ ভাবিয়ে ভাল লাগছি যা দাদি দা তো টেনশন নলবি কে বিয়া নহব আপনার কি নাই কি থব আপনি হ্যান্ডসাম তো আপনি দাদি পিছে কালি আইব আমার কেওত পারাক গেলি আমি তাতে রই থাকিম ওখানে ঘুরিমছি একদম ফিটফাট হইব যাম মই ৰাতিপুৱাই যাম তহঁতে টেনচন নলবি ও মাই মই প্ৰথমবাৰৰ কাৰণে বিয়া পাতিম দাদি পিছে আমি যাও দিয়া ৰইতা ৰ কিবা অলপ লৈ যা তহঁতে খানা চানা খাবি দাদি দেখা পিছে অলপ আমাৰ তাতো মানে 8 টকা পইচা হৈ নাই দে পিছে দাদি আমি যাও দে তই কিন্তু কালি ৰাতিপুৱা যাবি দে দাদি অ যাম তহঁতে অলপো টেনচনে নলবি দে চলি আৰু তই ঘৰত যাও ৰাতিপুৱা কিন্তু সোনকালে দে এদিন আৰু গেলি আমাম খাম দে কালি বহুত দিনৰ পৰা আকৌ খাবা পাৱা নাই দে হ'ব দে যাও দে এতিয়া চলিয়া কি মাল বুলিলে নিজেও থাকিবই পৰা নাই মালটো হালুৱে নিজেও লাগিলে দাদিৰো হালুবি বুজে শিকিব লাপি যাব আহিবই বাৰু কোন দাদি এবার আমি চিনি না কোন দাদি আইভারি না দাদি কেলা এক বাল ডুবি রে মামান রাত্রে ডুবি মারবে
বসুলিয়ার কিয়ে তন দেবে কইনা চাবা যায় বই এসা তখন দে যাও যাও ये बीच में कौन बोला रे तू ও মই দাদি कौन दादी है बाल तो सिंगी ने को हमें कौन दादी से दिखती है कौन है बाल तो मुझे भालू गान पाए बाल तो बाल सियाना वाला एरी दिखनी गिने बाल क्या मैं देखी रोने बाल तो হা কি কয় এগুলো তন দে ए बाल साइड लगे गला भोर भुजे दिने बाल तो हम दादी गेला তন দে কি ফালতু কৰিছা যাবি না না যাকো কইনা তোক চাবা बाबू बिया बादी तो आप बता पोगी देखिए बाबू कुने आप हुए बाबू देखी के मैं भालू तू बाबू হা তন দে এগুলো কি কইছা পয়সা কিছে আনি ফেলে মাল খাছে মানে র তন তোক দি আছো ए बाल साइड लगे तो बावर भी हमारा साइड लग बाल केला हाय रे बाल साइड लगे घुमबा मेरे ये हांजी मुझे बाल कैन बेंगे था इतने साइड लग बाल तो इजे भी छावा बा ये का हर बाल बेची गए से भालू तेरे बिया ना होए भालू तो देखी के मैं घुमरा घुमे दे ৰ তো তোক দি আছো ৰ মই মানি লৈ আহি আছো ৰ राये बाल तो मानवे ना नहीं ना साइड लग बाल तो साइड लग तो क्या देखी करा मत बाल और घुमे दे यार जाओ दादी के चाचा के माने रे उरे तो बेका मारे मैं जाओ पल्लो है बाल हमार